মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বলক আজি একেলগে বইল চিকেন বনাওঁ। মান ধনিয়া, আদা, নহৰু, জলকীয়াৰ পেষ্ট এটা বনাই মই মাংসখিনিত দি 1 ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি ৰাখিলোঁ। তাৰপিছত তাত 1 চামুচ নিমখ, 2 চামুচ মিঠাতেল দি তাতে অলপমান নেমুৰ ৰস এড কৰি দিছোঁ। এইখিনি মাংসত বেলেগকৈ একো মা মছলা দিয়াৰ প্ৰয়োজন নাই, একদম হেল্ডি হয়। বাৰু এইখিনি গোটেইখিনি মই কুকাৰ এটাত বহাই দিলোঁ। আচলতে ফইল পেপাৰত বনাবলৈ শিকিছিলোঁ, কিন্তু ফইল পেপাৰ নথকাৰ বাবে মই কুকাৰতে দিলোঁ। বাতিটোত লাগি থকা মছলাখিনিৰ সৈতে পানী অকণমানো দিলোঁ। আলুটো অৱশ্যে অপশ্যনেল হয়, নিদিলেও চলি যায়। বইল চিকেনৰ ৰেচিপিটো চবেই জানেই, কিন্তু মই কেনেকৈ বনাওঁ সেইটোহে ভিডিঅ'ত দেখাইছোঁ। কথা কৈ থাকোঁতে এইফালে মাংস ৰেডি হৈ গ'ল। ৱাও, কি ধুনীয়া গোন্ধ আহিছে। বাৰু এতিয়া মই খাওঁ আপোনালোকক দেখাই। বাই বাই, আজিলৈ আহিছোঁ, গুড নাইট। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি যাব।